हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে কুশলে আছে মোৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এই ভিডিওটো যোৱাকালিৰ হয় যোৱাকালি মই সোণাপুৰৰ ফালে গৈছিলো আৰু নিজকে দেখি খুব ভাল লাগিলে কাৰণ এনেকৈ সৰু ভিডিও এটা কৰি ক্লিপ এটা ৰাখি থৈ দিছিলো ইনষ্টাগ্ৰামত আৰু চাওকচোন মই এখন শাৰী পিন্ধিছো কটনৰ আৰু আমাৰ গামোচাৰ ব্লাউজ এটাৰ লগত সেট কৰি পিন্ধিছিলো কেনেকুৱা লাগিছে জনাব হা Good morning friends আজি সেকেন্ড দিন আৰু ৰাতিপুৱা কাম বন কৰি গা পা ধুই মিলি এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ লৈছো আৰু ব্ৰেকফাষ্ট কৰিবলৈ মই আজি বনাই লৈছো লচ্ছা পৰাঠা আৰু অমলেট লচ্ছা পৰাঠাৰ ৰেচিপিটো যদি আপোনালোকে বিচাৰে মোৰ ডেসক্ৰিপচন বক্সত মই লিংকটো দি দিম মোৰ চেনেলতে ৰেচিপিৰ ভিডিও আগৰ পৰাই আছে আপোনালোকে চাই ল'ব পাৰিব আৰু আজি মই ব্ৰেকফাষ্ট কৰিবলৈ বহিছো মোৰ বেলকনিখনত আৰু বেলকনিখনটো দেখিয়ে থাকে ন মাজে মাজে মই দেখায়ে থাকো আৰু ইয়াতে এখন মোৰ সোফা পাৰি থোৱা আছে আৰু তাতেই বহি আজি ব্ৰেকফাষ্টটো কৰি আছো ব্ৰেকফাষ্ট কৰি থাকোতে এটা আইডিয়া আহিলে যে আজি দিনত এবাৰ সাদলে যাম আৰু কিয় যাম হেতু জনাই আছো আপোনালোকক দেখুৱাই আছো আগতে মই ব্ৰেকফাষ্টটো কৰি লওঁ ব্ৰেকফাষ্ট কৰি এতিয়া সাদলে যাবলৈ ৰেডি হৈ গ'ল আৰু কান্ধত দেখিছেনে এখন মোনা এখন আছে এইখনতে আসল বস্তুবোৰ আছে যেটো কাম কৰিবলৈ মই সাদলে গৈ আছো 4টা 5টা ফ্লোৰ উঠি ফাইনালি আহি পাইছো দেখিছেনে মোনা এখন আনিছো কিয় আনিছো আৰু ক'ত গৈ আছো দেখুৱাই আছো এয়া চাওক এনেকৈ সাদত খেতি কৰিছে এইখিনিতে বহু আৰু বহি ললো আৰু মই কিয় ওপৰলৈ আহিছোঁ সেইটো জানেনে যোৱাকালি ভিডিঅ'টো দেখিছিলে যোৱাকালি সোণাপুৰ ফালে গৈছিলোঁ আৰু সোণাপুৰ ফালে যাওঁতেই আমি লাঞ্চ কৰিবলৈ মাইহাং ৰেষ্টুৰেণ্টখনত সোমাইছিলোঁ আৰু মাইহাং ৰেষ্টুৰেণ্টৰ এজন ৱেটাৰে বাহিৰত অকণমান থলুৱা কিবা শাক পাচলি ফল মূল জাতীয় বস্তু বিক্ৰী কৰি আছিলে দেখা পাই কিবা কিবি উঠাই আনিলোঁ সাধাৰণতে যিবোৰ আমাৰ গুৱাহাটীত সহজতে দেখাই নাপাব পোৱা নাযায় আৰু তেতিয়াই মই কি আনিছোঁ আপোনালোকক এতিয়া দেখুৱাই আছোঁ আধা বস্তু তলত আছে এতিয়া ওপৰত মই কি লৈ আহিছোঁ দেখাই আছোঁ এইবোৰ আনা দেই মই আনিছোঁ এইয়া চাওক এইটো কি বস্তু হয় জানেনে আপোনালোকে মই কৈ আছোঁ আৰু তেতিয়ালৈকে যদি আপোনালোকে জানে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক তাৰপিছত আনিছিলোঁ এইখিনিতো জানেই আৰু এইখিনি কিনো ক'ব লগা আছে আমলখি হয় আমলখিখিনি মই আনি আজি ৰাতিপুৱা ভালকৈ ধুই অকণমান গৰম পানী মানে পানীত অকণমান সময় গৰম কৰি তাৰপিছত উঠাই এতিয়া লৈ আহিছোঁ পলিথিনত আচলতে এইখিনি শুকুৱাম আৰু মইতো কৈছিলোঁ ন যে মোৰ বেলকনিখনত একেবাৰে ৰ'দ নপৰে আৰু যিহেতু ৰ'দ নপৰে সেইটো কাৰণে মই কেতিয়াবা কিবা বস্তু যদি ৰ'দত দিব লগা হয় তেতিয়া মই এনেকৈ ওপৰত লৈ আহিব লাগে ছাতলৈ লৈ আহিব লাগে ছাতত আহিব বেয়া নাপাওঁ ছাতত আহিব ভাল লাগে ছাতখনৰ ওপৰৰ পৰা গোটেই দেখা পায় মই দেখুৱাম অলপ পিছত পাহাৰ এখন দেখা পায় পাহাৰ মানে ধৰক এইফালে মেঘালয় পাহাৰখন দেখা পায় আৰু এইটো চাইডে এইখন চাইডে আপোনাৰ পাঞ্জাৱীৰ ফালে যিখন বতাহ বুলি পাহাৰ আছে সেইখন হ'ব চাগে তেনেকৈ দেখা পায় তো ভিউখিনি বৰ ধুনীয়া লাগে ওপৰৰ পৰা চাবলৈ কিন্তু প্ৰব্লেম এটাই বহুত ওপৰলৈ খোজকাঢ়ি আহিব লাগে লিফ্ট আছে কিন্তু মই যেতিয়াই ওপৰলৈ আহোঁ তেতিয়া প্ৰিফাৰ কৰোঁ যে খোজকাঢ়ি আহোঁ কাৰণ এলাহতে মই এনেও কমকৈ আহোঁ ওপৰলৈ আহি ভাল পাওঁ যদিও তথাপিও মানে যেতিয়া আহোঁ মই খোজকাঢ়ি আহোঁ আজিও তেনেকৈ খোজকাঢ়ি ওপৰলৈ আহিছোঁ আহকচোন এইখিনি কেনেকৈ কি কৰি দেখুৱাওঁ এইটো ক'লে আপোনালোকে লিখিলেনে কমেণ্টত বাৰু মই কৈ দিছোঁ এইটো হৈছে থেকেৰা টেঙা আমাৰ ল'ৰা ছোৱালীফালে আমি থেকেৰা টেঙা বুলিয়ে কওঁ আপোনালোকৰ ফালে যদি বেলেগ ঠাই বিশেষকৈ বেলেগ নাম আছে জনাবচোন আৰু থেকেৰা টেঙা মই সাধাৰণতে কেতিয়াও এনেকৈ ইউজ কৰি নাই পোৱা মানে এনেকৈ ঘৰত অনা মই কেতিয়াও নাই দেখা মই চিনি পাওঁ গাঁৱত যাওঁতে তেনেকৈ মায়ে দেখাই দিছিলে যে আমি যে থেকেৰা টেঙা খাওঁ সেইটো এইটোৱে থেকেৰা টেঙা এইটোকে এনেকৈ খায় আৰু মই প্ৰথমবাৰৰ কাৰণে কেঁচা থেকেৰা টেঙাটো আনিছোঁ এবাৰ ভাবিলোঁ মাক সুধি লৈছোঁ ফোনত যে মা কেনেকৈ কি কৰিব লাগে কাৰণ সদায় সেই ক'লা চকলা থেকেৰা টেঙাটোহে দেখা পাওঁ কেঁচাটো কেনেকৈ কি ব্যৱহাৰ কৰিব লাগে মায়ে কৈছে যে কাটি কুটি ৰ'দত দিব লাগে চাওঁচোন পাৰোঁনে নাই কেনেকৈ কি কাটিব লাগে আৰু ভিতৰৰ ফালে কেনেকুৱা হয় সেইটো মই আজিলৈকে নাই দেখুওৱা মানে মই নিজে নাই দেখা বৰ ধুনীয়াকৈ এৰি গৈছে দেখিছেনে এনেকুৱা থলুৱা বস্তুবোৰ যদি আমি কেতিয়াবা পাওঁ বজাৰত আমি এনেকৈ থৈ দিব পাৰিলে দোকানতো কিনিব পাৰে মানে শুকান আমলখিয়ে হওক বা আপোনাৰ শুকান শিলিখা বা এনেকৈ থেকেৰা টেঙা কিন্তু এনেকৈ ফ্ৰেছবোৰ আমি যদি নিজে শুকুৱাব পাৰোঁ কাৰণ দোকানত জানো তেওঁলোকে বিজনেছ কৰিবলৈ কেনেকৈ জানো শুকুৱাই কেনেকুৱা ঠাইত শুকুৱাই বহুতখিনি কথা থাকে হাইজিনৰ কথা থাকে তথাপিও আমি সেইবোৰো খাবই লাগিব যিহেতু সাধাৰণতে আমি এনেকৈ নাপাওঁৱেই কিন্তু কেতিয়াবা যদি পায় আপোনালোকেও আনি থ'বচোন এনেকৈ আমি নিজেই আমলখিবোৰ কাটি থাকোঁতে মোৰ স্কুললৈ মনত পৰিছে আমাৰ স্কুলৰ ফিল্ডত এডাল এনেকৈ আমলখি গছ আছিলে ইমান ডাঙৰ নহৈছিলে কিন্তু আমলখিবোৰ অলপ সৰু আছিলে জাতটো এইটোৰ সমানেই আছিলে এনেকুৱা চাইজৰে আছিলে আৰু যেতিয়াই লেজাৰৰ টাইম থাকে বা আমাৰ পিটি ক্লাছ থাকে মানে
বা আমাৰ পিটি ক্লাছ থাকে সেনেকুৱা সময়ত আমি ফিল্ডলৈ যাওঁ আৰু আমলখি যেতিয়া এনেকুৱা বতৰত আমলখি লাগে আমি একেবাৰে কি যে ক'ৰবাত লাঠি পালে ক'ৰবাত পাথৰ পালে সেইবোৰ দলিয়াই আমলখিবোৰ বুটলোঁ একেবাৰে কি সৰু সৰু আমলখিও আমি খাওঁ মানে আৰু আমলখি খোৱাৰ পিছত যে অলপমান পানী খাই দিলে কি মজা লাগে ন একেবাৰে মিঠা মিঠা লাগি যায় মুখখন ঠিক আছে মই এইখিনি কৰি লওঁ ফটাফট লগ পাই আছোঁ এইখিনি কমপ্লিট হোৱাৰ পিছত কাটি লওঁ বহুতখিনি আছে চাওকচোন বহুতখিনি আছে এইখিনিহে হৈছে এনেকৈ মই এই গোটেইখিনি কাটি লওঁ তাৰপিছত কি কৰি আছোঁ দেখুৱাই আছোঁ যিহেতু ৰ'দটো মানে কাঢ়াই হৈ আছে তো যিমান পাৰোঁ সোনকালে আমলখিখিনি দি দিওঁ তাৰপিছত এইখিনি ব্যৱস্থা কৰি কটা হৈ গ'ল চাওকচোন ৰাফলি চফ্ট কৰিছোঁ ইমান মিহিকৈ নাই কটা কাৰণ শুকোৱাৰ পিছত আৰু সৰু হৈ যাব এতিয়া মই ইয়াতে এড কৰিম নিমখ বহুত বেছি নিদিওঁ কাৰণ শুকোৱাৰ পিছত বেছি হ'লেও বেয়া লাগে খাবলৈ আৰু এতিয়া নিমখখিনি ভালদৰে মিক্স কৰি দিম ইমান টেম্পটিং লাগিছে নহয় দেখিয়ে মই আৰু কাটি আছোঁ মাজে মাজে 2 পিচ খাইও আছোঁ আৰু এনেও আমলখি খোৱাটো খুবেই ভাল ভিটামিন চিও থাকে আমি যে ক'ভিডৰ সময়ত ইমান ভিটামিন চি টেবলেটবোৰ খালোঁ সেইবোৰ খোৱাতকৈ এনেকৈ যদি আমি দিনটোত এটাকৈ হ'লেও আমলখি খাব পাৰোঁ তেতিয়া আমাৰ কাৰণে বহুত ভাল শৰীৰৰ কাৰণে আৰু বাকী আৰু বহুত বেমাৰৰ কাৰণেও ভাল চুলিৰ কাৰণে ভাল আমলখি পিচিও চুলিত লগাব পাৰি আৰু ডেইলি খালে শুকানটোতকৈ আচলতে কেঁচাটো খাব পাৰিলে ভাল কিন্তু কেঁচাটো পাবলৈতো ওচৰত ইমান গছ নাই আমলখিৰ সেইটো কাৰণে এনেকৈ আমি অলপ শুকুৱাই ৰাখিম আমি মানে গুৰুত্ব নিদিওঁ ঘৰুৱা বস্তুবোৰত ইমান গুৰুত্ব নিদিওঁ কাৰণে পিছত আমি বহুত দামী ঔষধবোৰ খাব লগা হয় ডক্টৰৰ ফিজ ভৰিব লগা হয় হৈ গ'ল মই নিমখ সানিলোঁ এনেও অলপ বইল কৰিছিলোঁ ন ফ্লেভাৰটো কাৰণে টেঙাখিনি গুচি গৈছে মিঠা মিঠা ভাৱ এটা আছে অলপ টেঙা এতিয়া এইখিনি ৰ'দত মেলি দিওঁগৈ কঁকালখন বিষাই গ'ল বহি থাকোঁতে বহলকৈ মেলিব পাৰিলে ভাল আছিলে চাওঁ বাতৰি কাকত এখন দি মেলিব পাৰিলে আৰু হাতখন একেবাৰে লেতেৰা হৈ গৈছে থৈ লওঁ ৰ'ব আমাৰ কাষৰে এঘৰে খেতি কৰিছে ইমান ধুনীয়া হৈছে খেতিখিনি বিলাহীকেইটা চাওক মোৰ মন যায় কাৰণে এনেকৈ খেতি কৰিবলৈ কিন্তু সেইটোৱে ওপৰলৈ আহি মাটি চাটি আনি আৰু ডেইলি পানী দিবলৈ আহিব লাগিব এনেকৈ দিগদাৰ হৈ যায় অকলশৰীয়াকৈ সেইটো কাৰণে কৰা নহয় কিন্তু দেখিলে যে ইমান মন যায় আৰু ৰ'দ পৰিলে খেতিখিনি ভালো হৈ দিয়কচোন এতিয়া কাটিম এইকেইটা থেকেৰা টেঙা কাটি পোৱা নাই কেতিয়াও দেখাও নাই ভিতৰৰ ফালে কেনেকুৱা হয় চাওঁ কাটি মেলি ভালদৰে শুকুৱাই আনিছিলোঁ সেয়া এতিয়া সেইকেইটা কাটিব লাগিব এই ভিতৰখন আজি ময়ো প্ৰথমে দেখিম আপোনালোকৰ সৈতে কেনেকুৱা জানো হয় মায়ে অলপমান কৈছিলে বাৰু কেনেকুৱা হয় তথাপিও ইমান নাজানো খুব পানী ওলাইছে ভিতৰৰ পৰা খুব পানী ওলাইছে ইমান পানী ওলাই জানো ৰস মানে খুব ৰসাল বৰ ধুনীয়া আছে ন ভিতৰখন ৰ'ব হা দেখুৱাই আছোঁ আপোনালোকক কাটি উলিয়াব লাগিব 2 পিচমান তেতিয়াহে দেখুৱাবলৈ পাৰিম চাওকচোন ইমান ধুনীয়া একেবাৰে আপেলৰ নিচিনা গুটিটো এনেকৈ উলিয়াই দিলোঁ অকণমান এই আপেলৰ নিচিনাই আপেলৰ মাজৰখিনি যেনেকুৱা হয় খালি ডাঙৰ আৰু গুটিটো এতিয়া মই নাজানো এনেকৈ স্লাইচ কৰিব লাগে নে কি জানো বাকলিটো গুচাব লাগে নেকি গম নাপাওঁ মাক সুধিবলৈ নহ'ল নালাগে চাগে কাৰণ কলা যিটো শুকাই যোৱা সুঠি টেঙা সেইটো দেখিছোঁ সুঠি টেঙাটো অকণমান বাকলি থাকে কলা বাকলি থাকে এটা শুকাই যোৱা সেউজীয়া বাকলিতে কলা হৈ যায় চাগে এটা কটা হৈ গ'ল সুঠি টেঙা এটা কাটিলোঁ এনেকৈ কাটিছোঁ চাওক স্লাইচ কৰি আৰু বাকী 3টা আছে কাটিবলৈ কিন্তু 1.5 ঘণ্টামান হৈ গ'ল আৰু তলৰ পৰা ফোন আহিছে কোনোবা আলহী আহিব হেনো চ' সেইকাৰণে মই ফটাফট তললৈ যাব লাগে আৰু যিহেতু দেৰিও হৈ গ'ল এনেকৈ যদি কাটি থাকোঁ আজিৰ দিনটো ৰ'দ গুচি যাব সেইটো কাৰণে ভাবিছোঁ এইখিনি আজি শুকুৱাবলৈ দি দিওঁ যিহেতু ট্ৰেখন ভৰ্তিও হৈ গৈছে আৰু সেইখিনি কালিলৈ চাই লওঁ ঘৰতে কাটি যদি আনি মেলি দিব পাৰোঁ বেছি সহজ হয় আৰু এইফালে মোৰ হাতখন চাওক হাতখনো কাটিলে আৰু টেঙা কাটি আছোঁ যিহেতু টেঙা লাগি খুব জ্বলি আছে সেইটো কাৰণে এনেকৈ আজি এইখিনি ৰ'দলৈ দি দিওঁ আৰু বাকী সেইখিনি কাইলৈ দিম ভিউটো দেখাম বুলি কৈছিলোঁ ন চাৰিওফালৰ চাওঁ ৰ'ব
এতিয়া দেখুৱাতকৈ কিন্তু ৰাতি চাইহে বেছি ভাল লাগে। গধূলি যেতিয়া আপোনাৰ হেৰি হয় লাইটবোৰ জ্বলে ন চাৰিওফালে, তেতিয়া চাই বেছি ভাল লাগে। এতিয়াও তথাপিও অলপমান দেখুৱাই আছোঁ, এনেকৈতো দেখি গমেই পাইছে ন। ৰ'ব হা, সেইফালে ৰ'দত দেখিবলৈ পোৱা নাই চাগে, এইখনেই হৈছে মেঘালয় পাহাৰ। মই ৰাতিলৈ পাৰিলে ভালকৈ দেখাম। আৰু সেইটো চাইডে আছে, সেইখন দেখিছে, সেইখন মোৰ বোধেৰে আপোনাৰ পাঞ্জাবাৰী যিখন পাহাৰ আছে ন, সেইখন হ'ব, বতাহঘুলি পাহাৰখন। একজেক্টলি গম নাপাওঁ। আৰু মায়ে কৈছিলে এই সুঠি টেঙাৰ গুটিকেইটা খাব পাৰি হেনো, কিন্তু মায়ে কৈছিলে অলপ টেঙা টেঙা লাগে, কিন্তু গুটিকেইটা এইকেইটা গুটি একদম বাদামৰ নিচিনা। অলপ আফটাৰ টেষ্টটো অকণমান কেহা কেহা, কিন্তু বাদামৰ নিচিনাই। যিয়ে নহওক, এতিয়া মোক খাই থাকিবলৈ একেবাৰে সময় নাই, সেইটো কাৰণে পেক কৰি লওঁ। নিমখ সানি দিছোঁ যে বহুত পানী এৰিছে আমলখিখিনিয়ে। ভালে গৈছে, কাগজখনত দিলোঁ, কাগজখনৰ পানীখিনি অলপমান কৰি ল'ব, শুহি ল'ব, আৰু ৰ'দত যিখিনি শুকুৱাই আৰু। কিন্তু কিবা এটা দিব লাগিব, নহ'লেতো উৰি যাব কাগজখন। চাচোন কিয় পিছাও ৰ'ব। এতিয়া আকৌ আহিম গধূলি, এইখিনি তললৈ লৈ যাব লাগিব, তাৰপিছত কিমানখিনি শুকাইছে চাব লাগিব, আৰু তাৰপিছত কাইলৈ আকৌ দিব লাগিব ৰ'দত, কাৰণ আজিতেতো গোটেইখিনি নুশুকাব, কাইলৈ ৰ'দত দিব লাগিব। পাই আছোঁ গধূলি যেতিয়া এইখিনি নিবলৈ আহিম, কিমানখিনি শুকুৱাই দেখুৱাম। এতিয়া যাওঁগৈ তললৈ। এতিয়া বাজিছে 6টা বাজিবৰ হৈছে, আৰু দিনত মই দি থৈ আহিছিলোঁ ওপৰত গৈ আমলখি আৰু সুঠি টেঙা, আৰু সেইখিনি আনিবলৈ যাওঁ। আৰু আনিবলৈ যোৱাৰ আগত আজি ভাবিলোঁ গৈ যিহেতু আছোঁ ওপৰলৈ, তো অকণমান কিবা এটা ডিফাৰেণ্ট কৰোঁ। এইটো মোৰ ফেভৰেট কফি, আৰু এইটো ওৱান অফ মাই ফেভৰেট কাপ। এই কাপ লৈ ল'লোঁ ব্লেক কফি, আৰু মজা। আৰু এতিয়া ওপৰলৈ যাম, আৰু আজি ওপৰত কফি খাম। বহুত আন্ধাৰ ইয়াত, মানে লাইট নাই আচলতে, বহুত আন্ধাৰ, মানে গধূলি হৈছে তেতিয়া আন্ধাৰটো হ'বই। আগতে কফি কাপ থৈ লওঁ, আৰু এতিয়া দেখুৱাই আছোঁ মোৰ আমলখিখিনি। পানীখিনি শুকাই গৈছে, কিন্তু এতিয়াও মোৰ বোধহয় কালি যদি ৰাতিপুৱা আনি মেলি দিওঁ, তেতিয়াহ'লে দিনটো ৰাখিলেও আৰু 2 দিনমান ৰাখিব লাগিব। এয়া টাইমটোতো লাগিব, এটা ৰ'দত নুশুকাই, আৰু তাকো মই দিওঁতে আজি বহুত দেৰি হ'ল ন, 2টা মানে 1:30মান বজাতহে মই দিব পাৰিছোঁ, কাৰণ কাটোতেই মোৰ বহুত সময় লাগি গ'ল। যি নহওক, যাওঁতে লৈ যাব লাগিব, ৰাতিটোতো ইয়াতে ৰাখিব নোৱাৰোঁ, চৰাই চিৰিকটি ক'ৰ পৰা কেনেকৈ আহি যাব। সেইটো চাওক ভিউ, এই কৰ্ণাৰটোৰ পৰা ডাইৰেক্টলি গোটেই মেইন ৰোডটো দেখা পায়। আৰু এই যে লাইটবোৰ জ্বলি আছে দেখিছেনে, একদম তৰাৰ নিচিনা মিহি মিহি সৰু সৰুকৈ লাইটবোৰ, সেইখনেই সেই মেঘালয় পাহাৰখন। আৰু ইফালে য'ত লাইটবোৰ জ্বলি আছে, এইখনেই সেই পাঞ্জাবাৰী পাহাৰখন, যিখন দেখুৱাইছিলোঁ মই। দিনত ইমান দেখা পোৱা নাযায় ন, মানে হেৰিৰ কাৰণে, আপোনাৰ মেঘৰ কাৰণে দিনত একদম মানে ঢাক খাই থাকে, বগা হৈ থাকে, গম নাপায়। কফি কাপ এনজয় কৰিলোঁ অকণমান পৰিৱেশটোৰ লগত। ইমান ধুনীয়া পৰিৱেশ, এইফালে ফিৰফিৰিয়া অলপ অলপ বতাহ মাৰি আছে, আৰু তাৰ লগত শান্তি কৰি নিজৰ সৈতে সময় কটাই, এনেকুৱা মই খুব বেছি ভাল পাওঁ। এম্বুলেঞ্চ গৈ আছে চাগে, একদম পিছফালৰ পৰা ভইচ আহি আছে এম্বুলেঞ্চৰ চাইৰেনৰ। তো অকণমান নিজৰ সৈতে সময় কটাওঁ, তাৰপিছত কফি কাপ খোৱা হ'লেই
সেইখিনি লৈ তললৈ যাম, বেছি সময় নাথাকোঁ ওপৰত। অকণমান কফি কাপ মই এনজয় কৰোঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। কফি খাই শেষ কৰিলোঁ, শেষ হৈ গ'ল, তললৈ যাওঁ এতিয়া। আন্ধাৰ যে এইফালে ফ্লেছটো লাইটটো চকুত পৰি আছে, একো দেখা পোৱা নাই মই তলত কি আছে কি নাই, চাপ মাৰি ধৰি আছে চকুকেইটা। এনেকৈ এখন ট্ৰেতে উঠাই লৈছোঁ, এনেকৈ লৈ তললৈ গুচি যাম। বেছি দীঘলীয়া নকৰোঁ, আজিৰ ভিডিঅ'টো চাই মোৰ কেনেকুৱা পালে জনাব। আৰু আপোনালোকে এনেকৈ আমলখিটো শুকুৱাই মই জানো, কিন্তু আপোনালোকে সুঠি টেঙা এনেকৈ শুকুৱাই পাইছে নে নাই সেইটোও জনাব। আৰু এইখিনি যেতিয়া কালি আকৌ ৰ'দলৈ দিম, কিন্তু ভাবিছোঁ কালি আৰু দেখুৱাওঁ নে নেদেখুৱাওঁ চাই লওঁ, নহ'লে বা একেবাৰে যেতিয়া কমপ্লিট শুকুৱাই যাব তাৰপিছত মই আপোনালোকক দেখুৱাম। আৰু তেতিয়ালৈ আজিৰ ভিডিঅ'টো ইয়াত শেষ কৰিছোঁ। বাই বাই আৰু থেংকছ ফৰ ৱাচিং। আৰু মোৰ ভিডিঅ'বোৰ চাই থাকক, আৰু যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।